নমস্কাৰ টাইম এইটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো দেশত বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যত জিঅ' ফোন ব্যৱহাৰ কৰা বা জিঅ' সিম ব্যৱহাৰ কৰা যথেষ্ট সংখ্যক গ্ৰাহক আছে সমগ্ৰ দেশতে জিঅ' অতিকৈ জনপ্ৰিয় কিন্তু এই টেলিকম সাৰ্ভিসৰ বাবে জিঅ' ব্যৱহাৰকাৰীসকলৰ বাবে এটা বেয়া খবৰ আছে কিয়নো এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে আৰু সেই প্ৰতিবেদনত কোৱা হৈছে যে আপোনাৰ জিঅ' ফোন সুৰক্ষিত নহয় নাইবা আপুনি যদি জিঅ' সিম ব্যৱহাৰ কৰি আছে আপোনাৰ মোবাইলত মেলৱেৰে এটেক কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সকলো ব্যক্তিগত তথ্য ফোনত থকা সকলো তথ্য হেকাৰে লৈ যাব পাৰে আৰু এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ দেশজুৰি চৰ্চা আৰম্ভ হৈছে এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰটো এতিয়া হেকাৰৰ টাৰ্গেট জিঅ' ব্যৱহাৰকাৰীসকল ৰিলায়েন্স জিঅ' সিম আৰু ফোন যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকৰ বাবে এটা বেয়া খবৰ আছে কিয়নো যিকোনো মুহূৰ্তত আপোনালোক হেকাৰৰ কবলত পৰিব পাৰে আৰু আপোনালোকৰ সকলো তথ্য লৈ যাব পাৰে সাইবাৰ সিকিউৰিটি ফাৰ্ম সিমেন্টেকে এক প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু সিমেন্টেকৰ এই প্ৰতিবেদনৰ পিছতে সমগ্ৰ দেশজুৰি চৰ্চা আৰম্ভ হৈছে সিমেন্টেকৰ প্ৰতিবেদনত কোৱা হৈছে যে সহজতে জিঅ' ব্যৱহাৰকাৰীসকল সাইবাৰ অপৰাধীৰ বলি হ'ব পাৰে জিঅ' ফোনত এক্স হেল্পাৰ নামৰ এটা মেলৱেৰৰ কথা সিমেন্টেকে ধৰা পেলাইছে ইতিমধ্যে ইয়াৰ কবলত বিগত 6 মাহত 45,000 জিঅ' ব্যৱহাৰকাৰী ইয়াৰ কবলত পৰা বুলি সিমেন্টেকে দাবী কৰিছে গুগল প্লে ষ্টৰত এই ভাইৰাছ নাই কিন্তু যদি থাৰ্ড পাৰ্টি এপ আপোনালোকে ডাউনলোড কৰে তেতিয়া জিঅ'ত অতি সহজতে এই মেলৱেৰটো সোমাই যায় অৰ্থাৎ গুগল প্লে ষ্টৰৰ পৰা যদি ডাউনলোড কৰে কোনো সমস্যা নাই কিন্তু জিঅ' যিসকল ব্যৱহাৰ কৰি আছে এইবিলাকে আন এপছ ডাউনলোড কৰিলে এই মেলৱেৰ এই ভাইৰাছ সোমাই যায় কিন্তু ইয়াক আপুনি যদি আনইনষ্টল কৰে তাৰ পাছতো এই মেলৱেৰ আপোনাৰ ডিভাইচত আপোনাৰ মোবাইল ফোনত থাকি যাব আৰু যিকোনো মুহূৰ্তত এক্স হেল্পাৰ নামৰ এই বিশেষ ট্ৰজান মেলৱেৰটোৱে আপোনাৰ সকলো তথ্য চুৰি কৰি লৈ যাব পাৰে ইয়াক যদি আপুনি আনইনষ্টল কৰে ই পুনৰবাৰ ৰিইনষ্টল হৈ যায় ইয়াৰ কোনো সমাধান সূত্ৰ এতিয়ালৈকে ওলোৱা নাই ইয়াক ডিলিট কৰিব পৰা নাযায় এই এক্স হেল্পাৰ নামৰ যিটো মেলৱেৰ আছে আপোনাৰ জিঅ' ফোনত ই থকাৰ পাছত এই এক্স হেল্পাৰ আপোনাৰ যিসমূহ এপছ আছে তাতো নেদেখুৱায় অৰ্থাৎ ই হিডেন হৈ থাকে ই হাইড হৈ থাকে এই কথা সাইবাৰ সিকিউৰিটি ফাৰ্মখনে প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ দেশত চৰ্চা আৰম্ভ হৈছে কিয়নো দেশৰ আটাইতকৈ যদি কোনোবাই বেছি ব্যৱহাৰ কৰে হেয়া হৈছে জিঅ' ব্যৱহাৰকাৰী আছে আৰু তেওঁলোকৰ বিগত 6 মাহত প্ৰায় 45,000কৈ জিঅ' ব্যৱহাৰকাৰীত এই এক্স হেল্পাৰ নামৰ এই মেলৱেৰটো এক্টিভ হৈ থকা বুলি এই সাইবাৰ সিকিউৰিটি ফাৰ্মখনে দাবী কৰিছে তাৰ লগতে আন কেইবাটাও কথা কোৱা হৈছে এক্স হেল্পাৰ বৰ্তমান সময়ত এক্টিভ হৈ থকা নাই অৰ্থাৎ বৰ্তমান সময়ত ইয়াৰ পৰা ডাটা চুৰ হোৱা নাই কিন্তু যিকোনো মুহূৰ্তত এই ট্ৰজান মেলৱেৰটো এক্টিভ হৈ যাব পাৰে আৰু যদিহে এক্স হেল্পাৰ নামৰ এই ট্ৰজান মেলৱেৰটো এক্টিভ কৰি দিয়া হয় আপোনাৰ ব্যক্তিগত সকলো তথ্য আপোনাৰ বেংকৰ তথ্য অতি সহজতে মাত্ৰ কেইটামান ছেকেণ্ডৰ ব্যৱধানত আপোনাৰ মোবাইল ফোনৰ পৰা লৈ যাব পাৰে এইটো এটা এপিকে ফাইল আৰু এই ফাইলটো কিবা কাৰণত যদি আপুনি ডাউনলোড কৰিছে বা ইনষ্টল কৰি দিছে তেতিয়া হলে আপোনাৰ মোবাইলতো এই এক্স হেল্পাৰ নামৰ এই বিশেষ মেলৱেৰটো আছে আৰু জিঅ'ৰ বিগত 6 মাহত 45,000 ডিভাইছত এতিয়ালৈকে এই মেলৱেৰটো থকা বুলি জানিব পৰা গৈছে অতিকৈ পৰিতাপৰ কথা ধাৰাবাহিকভাৱে সমগ্ৰ দেশতে এতিয়া সাইবাৰ অপৰাধ বৃদ্ধি পাইছে বিভিন্নজনে ফোন হেক কৰিছে মোবাইল হেক কৰে কম্পিউটাৰ হেক কৰে আৰু তাতোতকৈ বেয়া কথাটো হৈছে যে জিঅ' ব্যৱহাৰ কৰি সমগ্ৰ দেশতে সৰ্বাধিক আৰু এই জিঅ' যিসকলে সিম ব্যৱহাৰ কৰে ফোন ব্যৱহাৰ কৰে তেওঁলোকক টাৰ্গেট কৰিবলৈ এই বিশেষ মেলৱেৰটো নিৰ্মাণ কৰা হৈছে এক্স হেল্পাৰ এটা ট্ৰজান মেলৱেৰ আৰু আপোনাৰ মোবাইলৰ সকলো তথ্য অতি সহজতে এই মেলৱেৰটোৱে লৈ যায় ইতিমধ্যে জিঅ' গ্ৰাহকক এপিকে ফাইল ডাউনলোড নকৰিবলৈ সতৰ্কতা কৰি দিছে গুগল প্লে ষ্টৰত এই ভাইৰাছটো নাই কিন্তু যদি আপুনি এপিকে ফাইল ডাউনলোড কৰে আপোনাৰ মোবাইলত এই মেলৱেৰটো সোমাই যাব পাৰে আৰু ইয়াক আনইনষ্টল কৰিব নোৱাৰি ডিলিট কৰিব নোৱাৰি আপুনি যদি আনইনষ্টল কৰে ই অটোমেটিক আকৌ ৰিইনষ্টল হৈ যাব এনেকুৱা বহু কথা দাবী কৰা হৈছে এই বিশেষ সিকিউৰিটি ফাৰ্মখনে যাক লৈ এতিয়া সমগ্ৰ দেশতে চৰ্চা চলিছে আমি অধিক তথ্যৰ বাবে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত যাম আমাৰ সাংবাদিক অংকিতা উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰত অংকিতা মই আপোনাৰ কাষলৈ আহিছো এটা ডাঙৰ খবৰ যিখন সাইবাৰ সিকিউৰিটি ফাৰ্মে দাবী কৰিছে যে এক্স হেল্পাৰ নামৰ এই মেলৱেৰটো এতিয়া জিঅ' যিসকল ব্যৱহাৰ কৰে তেওঁলোকক টাৰ্গেট কৰি লোৱা হৈছে আৰু কিবা কাৰণত যদি এক্টিভ কৰি দিয়ে সকলো তথ্য নিমিষতে চুৰি হ'ব অংকিতা হয় যেটো এক্স হেল্পাৰ নামৰ এটা ভাইৰাছ ইতিমধ্যে মেলৱেৰ ইতিমধ্যে জিঅ'ৰ যিসমূহ ফোন বা জিঅ'ৰ যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ ফোনত সেই ভাইৰাছটো মানে অতি কম সময়ৰ ভিতৰত সোমাই পৰা বুলি পৰিলক্ষিত হৈছে আপোনালোকে যিসমূহ আসলতে এপ ব্যৱহাৰ কৰে আমি ব্যৱহাৰ কৰোঁ এটা সাধাৰণ ফোন হ'ব পাৰে সেই ফোনটোত আমি গুগল প্লে ষ্টৰৰ পৰাই হওক বা অন্য চ'ৰ্চৰ পৰা আমি বিভিন্ন এপ বা বিভিন্ন গেম বা বিভিন্ন ধৰণৰ আপোনাৰ যিসমূহ লাগতিয়াল বস্তু থাকে আমি সেইসমূহ এপ ডাউনলোড কৰোঁ বিশেষকৈ দেখিবলৈ পোৱা গৈছে গুগল প্লে
প্লে ষ্ট'ৰৰ বাহিৰে যিসমূহ অন্য চ'ৰ্চৰ পৰা আপুনি সেই এপ ডাউনলোড কৰিব বা গেম ডাউনলোড কৰিব তেতিয়াই সেই যিটো ভাইৰাছ আছে সেই ভাইৰাছটো অতি সহজতে আপোনাৰ ফোনত প্ৰৱেশ কৰিব আৰু ইতিমধ্যে আপুনি জনাইছে ৪৫,০০০কৈ লোক ইয়াৰ কবলত পৰিছে অতি সহজতে আপুনি ভাবিবই নোৱাৰিব সেই এপটো আপুনি ডাউনলোড কৰাৰ পাছত কিদৰে সেই ভাইৰাছটো আপোনাৰ ফোনত সোমাই গ'ল আৰু তাৰ পাছৰখিনি হৈছে আপোনাৰ ফোনত যিমান তথ্য থাকিব সকলোবোৰ তথ্য লাভ কৰিব আপোনাৰ হোৱাটছএপৰ পৰা হওক আপোনাৰ ফেচবুকৰ পৰা হওক আপোনাৰ যিসমূহ এপ আছে সেই সকলোবোৰ এপৰ পৰা সকলোবোৰ তথ্য অতি কম সময়ৰ ভিতৰত লৈ যাবলৈ আচলতে সক্ষম হ'ব সেই ভাইৰাছটোৱে গতিকে এতিয়াও যদি এক্টিভ হৈ থকা নাই সেই ভাইৰাছটো যদি তেওঁলোকে এক্টিভ কৰি দিয়ে পুনৰবাৰ সক্ৰিয় হৈ পৰে সেই ভাইৰাছটো বহু লোক আসলতে তাৰ কবলত পৰিব আৰু সেই সাইবাৰ ক্ৰাইমৰ এবাৰ কবলত পৰিছে জিঅ' গতিকে সকলোকে সাৱধান কৰি দিয়া হৈছে জিঅ'ৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে অংকিতা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু চিমেন্টিক নামৰ যিখন সাইবাৰ সিকিউৰিটি ফাৰ্ম আছে তেওঁলোকৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই যথেষ্ট চৰ্চা চলিছে চিমেন্টিকে কেইবাটাও কথা কৈছে আমি পুনৰবাৰ কৈ দিছো যে যিটো এপ আছে সেই এপ যিটো মেলৱেৰ কথা কোৱা হৈছে চিমেন্টিকৰ তৰফৰ পৰা কোৱা হৈছে মেলৱেৰটোৰ নাম হৈছে এক্স হেল্পাৰ মেলৱেৰ এইটো এটা টৰ্জান হেল্পৱেৰ জিঅ'ৰ যিসকল ব্যৱহাৰ কৰি আছে তেওঁলোকক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে কিয়নো জিঅ' সৰ্বাধিক ব্যৱহাৰ কৰে সমগ্ৰ দেশত এই এক্স হেল্পাৰ যদি কিবা কাৰণত এই মেলৱেৰটো ইনষ্টল হৈ যায় আপুনি ইয়াক আনইনষ্টল কৰিব নোৱাৰে বুলি কৈছে আনইনষ্টল কৰিলেও ই পুনৰবাৰ ৰিইনষ্টল হয় আৰু আটাইতকৈ ডাঙৰ কথা এই এক্স হেল্পাৰ নামৰ যিটো বিশেষ এই যিটো মেলৱেৰ আছে অতি সহজতে এই মেলৱেৰটোৱে সকলো তথ্য চকুৰ সন্মুখতে নিমিষতে আপোনাৰ সকলো তথ্য লৈ যাব পাৰে বিগত 6 মাহত ৪৫,০০০ ডিভাইচত এই এক্স হেল্পাৰ নামৰ এই বিশেষ মেলৱেৰটো আছে আৰু তেওঁলোকৰ মূল লক্ষ্য হৈছে ডাটা চুৰ কৰা এই টৰ্জান মেলৱেৰটো জিঅ'ত এক্টিভ হৈ থকাৰ বাবে যিকোনো মুহূৰ্তত ব্যক্তিসকল বিপদত পৰিব পাৰে আৰু সেইবাবে সকলোকে সাৱধানতা অৱলম্বন কৰিবৰ বাবে আহ্বান জনোৱা হৈছে ইয়াৰ পূৰ্বেও জিঅ'ৰ তৰফৰ পৰা সকলোকে সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু এতিয়া সাইবাৰ অপৰাধ আৰু হেকাৰৰ কবলত এবাৰ ৰিলায়েন্স জিঅ'ৰ ব্যৱহাৰকাৰী পৰিছে আৰু চিমেন্টিকৰ এই প্ৰতিবেদনক লৈ এতিয়া বিশ্বজুৰি আৰু দেশজুৰি পুনৰবাৰ চৰ্চা আৰম্ভ হৈছে